মা আবৃত্তি সদ্যস্নাতা শৰ্মা কবি বিকাশ গোস্বামী ঘুমতি অহা নাই অ' মা বহুদিন শুব পৰা নাই তোমাৰ কোলাত আজিকালি সপোন দেখো ভয় লগা মোক হেনো কাঢ়ি নিব খোজে তোমাৰ পৰা মাজনিশাৰ এন্ধাৰত খোজ দিব নোৱাৰো তোমাৰ আঙুলিবোৰ খেপিয়াই ফুৰো সকলোতে সৰুৰে পৰা তোমাৰ পৰা দূৰৈত ৰলো চকুৰ পৰা নহয় মনৰ পৰা তুমি হয়তো মোক বহুত মৰম কৰিছিলা ন মা মোৰ মনত নাই নে মই বুজা নাছিলো মই কিয় তোমাক নুবুজিলো অ মা তোমাৰ মৰমবোৰ কিয় আলৈ আথানি কৰিলো আজি মই বৰ অকলশৰীয়া সকলো আছে তুমিও আছা আজি মোৰ আকৌ অকণমানিটো হ'বলৈ মন গৈছে তোমাৰ কোলাত শুবলৈ মন গৈছে তোমাৰ মৰমবোৰ থাপ মাৰি ধৰি সাঁচি থবলৈ মন গৈছে মোৰ বুকুৰ মাজত মা অ মোৰ ঘুমতি অহা নাই অ Thank you for watching. Please like, share and subscribe. আৰু তলৰ বেল আইকনটো বজাব নাপাহৰিব যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ আপোনালোকে প্ৰথমে চাবলৈ পায় সম্পাদনা চয়নিকা শৰ্মা বেজবৰুৱা অভিযোজিত ৰূপ কুলদীপ বৰা